মাগুৰি নগৰী তোমাৰ হাতেৰে সাৱটি ধৰা শিক্ষাটোৱে কৈছিল তুমি সঁচাই ভগৱান। স্তৱত 2 অতি ওচৰত নৰিয়া কৰি থকা ৰোগী এজনৰ উশাহবোৰ ঘন হ'ব ধৰোঁতে এটা হাঁহি মাৰি কৈছিল এই মায়াৰ পৰা বাচিলোঁ। স্তৱত 3 কাৰোবাৰ অকণমান প্ৰেমৰ বাবে ওলমি থকা ৰচিদৰ সৈতে কথা পাতি থাকোঁতেই সাৱটি ধৰাজনে প্ৰেমক কৈছিল প্ৰেম এক মহান। স্তৱত 4 আনৰ দৰে পুষ্টি লাভৰ জীৱনত হাৰ মানি লোকে মদিৰাৰ মাজত ডুব যোৱা মদাহীজনে কৈছিল এয়াও এক জীৱন। স্তৱত 5 জীৱন তৃপ্তিৰ বাবে ৰঙীন স্বপ্ন কৰিবলৈ সুগন্ধি পাউডাৰ বিচাৰি ব্যস্তহীন পৰিয়ালৰ পৰা আঁতৰি অহা 4 বেৰৰ উশাহটোৱে কৈছিল এয়াও তোৰ জীৱন। স্তৱত 6 চকুত অযুত স্বপ্ন লৈ আইৰ বুকুৰ পৰা আঁতৰি দেশৰ বাবে ওলাই যোৱা সীমান্তত লায়নী হোৱা ঘৰলৈ বুলি লৈ অভিনৰ বাকচটোৱে কৈছিল এয়া তোৰ ভাগ্য। ধন্যবাদ। শ্রেষ্ঠ মানৱৰ কিতাপ ল'লো, শ্ৰেষ্ঠতাৰ মৰ্যাদা দি পাই আৰু কি দিলো এই কৃত্ৰিম পৃথিৱীৰ মায়াময় বতাহত একোৱে নেদেখিলো, পথ হৰা দিশ হাৰা
করবো আমার নমস্কার। জগদারে আমি